खुलुमबाय दिनैनि रादाबखौ फरायदों आं देबिका बर'आ क'क्राझार लकसभा बियाबनि एमपि हिरा सरनियाया बिटिएडि सेना दागोन होननानै मेल मिटिंफोराव बुंबोबाय थानायनि फिनजाथाय महरै रायजो सभानि एमपि बिश्वजित दैमारिया मोनसे खौरांगिरिफोरनि जर'खा मोगा-मोगियाव बुङो दि दिनै नब सरनियाया अबर' लाइमोनफोरनि आखायाव हाथियार दैखांना होनानै बर' आरो अबर'नि गेजेराव सौग्रावलायनाय लाबोनो नाजादों जोंनि गेजेराव एना-एनि लाबोनो नागिरदों गोजोन बिटिसिखौ अशान्ति खालामनो सानदों होननानै बुङो হীৰা চৰনিয়া এজন ব্যক্তিগতভাৱে তেওঁ নিজে যেতিয়া যিটো প্ৰয়োজনীয়ভাৱে এইটো ভাবিব আৰু সেইটো ক'ব এতিয়া কথাটো হ'ল বিটিচি অঞ্চলৰ ৰাইজক উন্নয়ন লাগে না যুদ্ধ লাগে বিটিচি অঞ্চলৰ ৰাইজে সবে মিলি প্ৰত্যেকটা জাতি জনগোষ্ঠীৰ কাৰণে আজি শিক্ষাৰ ব্যৱস্থা আমি বিটিচিত সম্পূৰ্ণভাৱে কৰিব পৰা নাই এয়া কৰিম না কোনোবা জাতিৰ লগত আমি তাৰ লগত দাবাওয়া উঠাওয়াৰ আমি কাম কৰিম গতিকে সেইটো বিটিচিৰ জনগণেহে ডিচাইড কৰিব আৰু মই ভাবোঁ আজিৰ দিনটো যদি সঁচাকৈ বিটিচিত মাৰামাৰি কৰিবৰ কাৰণে যদি সেনাৰ প্ৰয়োজন মই ভাবোঁ তাত কৰাত মোৰ কোনো আপত্তি নাই যদি আমাৰ হীৰা চৰনিয়াৰ ফলোৱাৰ্ছ আৰু হীৰা চৰনিয়াৰ কথা কোকৰাঝাৰ লোকসভা সমষ্টিয়ে যদি অনুভৱ কৰে হয় হীৰা চৰনিয়া ডাঙৰীয়া যিটো কৈছে যে কোনোবা জাতিৰ লগত ফাইটিং কৰিবৰ কাৰণে এটা সেনা আমাৰ থাকিব লাগে আৰু সেইটোৱে আমি গঠন কৰিব লাগে যদি সব ৰাইজে সেইটো ভাবে মই ভাবোঁ সেয়া উচিত এয়া কৰক দা কুঠাৰ লৈ খেতি বাতি এৰি ফেলে মই ভাবোঁ গাঁও আক্ৰমণ কৰক কৰক তৃতীয় হওক চতুৰ্থ হওক হীৰা চৰনিয়া যুদ্ধ নকৰে বিটিচি অঞ্চলৰ প্ৰত্যেকজন অনাবৰ মানে পৰিয়ালৰ ল'ৰা ছোৱালীৰ হাতত তেওঁ অস্ত্ৰ তুলি দিব খুজিছে গতিকে আমাৰ পৰিয়ালবিলাকে যদি সেইটোকে উচিত ভাবে মই ভাবোঁ নিশ্চয় তেওঁ সঁচা কথাটোকে কৈছে গতিকে তুমি তোমাৰ ল'ৰা ছোৱালী কোনোবা জাতিৰ লগত যুদ্ধ কৰিবলৈ সেনাত সোমাই অস্ত্ৰ ল'বলৈ দিব না তোমাৰ ল'ৰা ছোৱালী পঢ়াবলৈ ট্ৰেইনিং ল'বলৈ স্কিল ডেভেলপমেণ্টত পঠাবলৈ দোকান দিবলৈ বেপাৰ বাণিজ্য কৰিবলৈ তোমাৰ ল'ৰা ছোৱালী তুমি ক'ত পঠাব খুজিছা ডিচাইডটো তুমি কৰা আমি বিপিএফ দলে আমাৰ কোনো জাতি ঠিকা লোৱা নাই কোনো জাতিৰ কাৰণে নহয় আমাৰ কামটো হ'ল বিটিচি অঞ্চলৰ যিমান আমাৰ জনগণ আছে এই জনগণসকলৰ উন্নয়ন বিটিচিৰ উন্নয়ন আমাৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে তেওঁলোকে যাতে ভৱিষ্যতত পঢ়া শুনা কৰি তেওঁলোকে নিজৰ ভৰিত থিয় দিব পাৰে আৰু সেই বিটিচিখন এটা আদৰ্শৱান বিটিচি ইয়াৰ ৰাইজক দেখা পোৱাৰ লগে লগে পৃথিৱীৰ যিকোনো মানুহে যাহাতে এনেকুৱা ধৰণৰ সংস্কৃতি আমিও উন্নত কৰিব লাগে বুলি ভাবি যায় এই কথাটো আমি ভাবিছোঁ গতিকে তাৰ কাৰণে হ'লে আমি কোনটো কৰা উচিত এয়া চালে হ'লে এই এফেক্টটো নৱকুমাৰ চৰনিয়া তাত একো নপৰে নৱকুমাৰ চৰনিয়া আজি তেওঁৰ বাচ্চাবিলাকক দিল্লীত পঢ়ুৱাই আছে ইয়াৰ স্কুল যদি বড়ো অনাবড়ো মাৰামাৰি হৈ থাকে স্কুলখনত নৱকুমাৰ চৰনিয়াৰ কোনো ক্ষতি নহয় নৱকুমাৰ চৰনিয়াটো কাৰোবাৰ ফলীয়া হৈ পেলাই আহিবই